নমস্কাৰ বন্ধু-বান্ধৱীসকল, বাস্তৱ এডুকেশ্যনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাই মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ মোৰ 1000 ছাবস্ক্ৰাইব কমপ্লিট কৰি দিয়াৰ বাবে। আপোনালোকৰ সঁহাৰি মৰম তথা আশীৰ্বাদ লৈয়ে মই চেনেলটোত কাম কৰিবলৈ উৎসাহিত হৈছোঁ। গতিকে আজি আপোনালোকৰ সেয়েহে ভাল সময়খিনিত এটা ভাল খবৰ দিবলৈ ওলাই আহিছোঁ। প্ৰথমটো আৰু অতি বিশেষ খবৰ হৈছে টেট নিযুক্তি সম্পৰ্কত। বৰ্তমান অসমৰ শৈক্ষিক প্ৰেক্ষাপটত এটা ডাঙৰ প্ৰশ্ন আৰু বিষয় চৰ্চা হৈ আছে, সেইটো হৈছে টেট শিক্ষক নিযুক্তি আৰু শিক্ষা প্ৰক্ৰিয়া সম্পৰ্কত। যিহেতু চৰকাৰে শিক্ষানুষ্ঠানৰ কিছু সংখ্যক শিক্ষা প্ৰদানৰ বাবে অনুমতি প্ৰদান কৰিছে, এতিয়া প্ৰধান বিষয়টো হৈছে টেট নিযুক্তি সম্পৰ্কত। 5 ছেপ্টেম্বৰ দিনাখন অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় ৰণোজ পেগু ডাঙৰীয়াই এক বিবৃতিযোগে জানিবলৈ দিলে যে সামাজিক মাধ্যমসমূহৰ জৰিয়তে আমাৰ শৈক্ষিক শিশুসকলক তথা শৈক্ষিক শিক্ষাৰ্থীসকলক যে 9 ছেপ্টেম্বৰ দিনাখন ঘোষণা কৰিব শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ আবেদন কেনেকৈ হ'ব, অৰ্থাৎ আবেদন কেতিয়াৰ পৰা হ'ব সেই সম্পৰ্কত দিব। অৰ্থাৎ 9 তাৰিখৰ পৰা হয়তো অৰ্থাৎ কাইলৈৰ পৰা বিজ্ঞাপন প্ৰকাশ পাব পাৰে। গতিকে এইটো এটা ডাঙৰ প্ৰশ্ন যে বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছত কিমান দিনলৈ সেই আবেদন প্ৰক্ৰিয়া চলি থাকিব, কিয়নো চৰকাৰে অনুমতি প্ৰদান কৰিলে যে অহা যিটো টেট অনুষ্ঠিত হ'ব সেই টেট অনুষ্ঠিত কৰাসকলেও অংশ লোৱা অৰ্থাৎ উত্তীৰ্ণ হোৱা ল'ৰা ছোৱালীসকলেও এই টেট নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰিব। তেনেহ'লে যদিও বা কাইলৈৰ পৰা টেট নিযুক্তি প্ৰক্ৰিয়া অৰ্থাৎ আবেদন প্ৰক্ৰিয়া আৰম্ভ হয়, তথাপিও অক্টোবৰ মাহৰ শেষলৈকে এই আবেদন প্ৰক্ৰিয়া প্ৰায় চলি থাকিব, কিয়নো টেট অনুষ্ঠিত অক্টোবৰ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহত যদি অনুষ্ঠিত কৰে, ৰিজাল্ট দিওঁতে অন্ততঃ 20 দিনমান সময় লাগিব। তেনেহ'লে অক্টোবৰ নৱেম্বৰ প্ৰথম দ্বিতীয় সপ্তাহলৈকে হয়তো আবেদন প্ৰক্ৰিয়া চলি থাকিব পাৰে। এতিয়া আহিলে প্ৰথম কথা আৰু গুৰুত্বপূৰ্ণ ডাঙৰ কথা যে এই টেট নিযুক্তি প্ৰক্ৰিয়াত কোন লোকে আবেদন কৰিব পাৰিব। এতিয়ালৈকে শিক্ষামন্ত্ৰী মহোদয়ে কোনো ধৰণৰ বিবৃতি প্ৰকাশ কৰা নাই যদিও আছাম টেট বা চি টেট কোনে এপ্লাই কৰিব পাৰিব, কিন্তু মাদ্ৰাছা টেট অনুষ্ঠিত লোকসকলে যে বা মাদ্ৰাছা টেটত যি উত্তীৰ্ণ হৈছিলে প্ৰাৰ্থীসকল, তেওঁলোকে যে এপ্লাই কৰিব নোৱাৰে তাৰ এটা সম্পূৰ্ণ আভাস পোৱা যায় তেওঁলোকৰ বিবৃতিসমূহৰ যোগেদি। কিন্তু চি টেট লোকসকলক যদিও বা দিয়া নিদিয়া সেইটো প্ৰশ্ন উত্থাপন হৈ আহিছে, তথাপিও যোৱাটো উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ মৰ্মে চি টেট লোকসকলক এপ্লাই কৰিবলৈ দিব লাগে বুলি কৈছে। কিন্তু ইয়াত এটা উল্লেখনীয় বিষয় হ'ব, যদিহে আছাম টেটটো পাতি দিয়ে অহা অক্টোবৰ মাহত, তেনেহ'লে চি টেটত নিযুক্তি প্ৰক্ৰিয়াত আবেদন কৰাত বাধা দিব পাৰিব অসম চৰকাৰে, কিয়নো কিছুমান গাইডলাইন আছে, কিছুমান নীতি নিয়ম আছে। যদিহে টেট নিয়মীয়াকৈ অনুষ্ঠিত কৰি থাকে অসম চৰকাৰে, তেনেহ'লে চি টেটটো প্ৰাধান্য নিদিবও পাৰে। এতিয়া এই ক্ষেত্ৰত মন কৰিবলগীয়া, কাইলৈ দেখা যাব যে কাইলৈ প্ৰধানতে কোনখিনি লোকে এপ্লাই কৰিব পাৰে। আৰু এনেদৰে মই বিভিন্ন ধৰণৰ বিষয় দি থাকিম আপোনালোকৰ আগত, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু মই প্ৰত্যেক দিনাখনে দুটাকৈ ভিডিঅ' দি থাকোঁ আছাম টেটৰ কাৰণে, গতিকে তোমালোকে নিশ্চয় চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।